হেল্ল' বন্ধুসকল আপোনালোক সকলোৱে কেনে আছে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আসাম জিকে জিটি অসমীয়া সাধাৰণ জ্ঞানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে মই লাষ্ট ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 4 গ্ৰেড এক্সাম হৈ যোৱা পেপাৰখন সলিউশন কৰিছিলোঁ তাতে বন্ধু বান্ধৱীসকলে কেইজনে কৈছিলে নাম্বাৰ 8 কুৱেশ্যনটো প্ৰশ্ন কাকতত নাছিলে তো বন্ধুসকল মই ক্ষমা বিচাৰিছোঁ মই এই প্ৰশ্নবিলাক কেন্দ্ৰৰ পৰা কালেক্ট কৰি আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ যদি নহয় ক্ষমা কৰি দিব তো বলক বন্ধুসকল আজি আপোনালোকৰ লৈ আহিছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3rd গ্ৰেড 4 গ্ৰেড আৰু DHS 4 গ্ৰেডৰ কাৰণে 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন তো বলক প্ৰশ্নলৈ নাম্বাৰ 1 কিমান চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা পাইছিল উত্তৰটো হৈছে 1913 চনত নাম্বাৰ 2 1947 চনৰ 15 আগষ্ট ভাৰত স্বাধীন হোৱাৰ দিনটো কি বাৰ আছিল উত্তৰটো হৈছে শুকুৰবাৰ নাম্বাৰ 3 বৰ্তমান অসমৰ জিলা কেইখন উত্তৰটো হৈছে বৰ্তমান অসমৰ জিলা হ'ল 33খন নাম্বাৰ 4 অলিম্পিকত ভাৰতৰ প্ৰথম অংশগ্ৰহণ কৰা জিমনাষ্টিক খেলুৱৈগৰাকীৰ নাম কি উত্তৰটো হৈছে দীপা কৰ্মকাৰ নাম্বাৰ 5 বৰ্তমান ভাৰতৰ দীৰ্ঘতম ৰেল ষ্টেচনটোৰ নাম কি উত্তৰটো হৈছে গ্ৰহপুৰ নাম্বাৰ 6 ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম কিমান বয়স হ'ব লাগে উত্তৰটো হৈছে 35 ইয়াৰ্ছ নাম্বাৰ 7 আহোমসকল অসমলৈ কেতিয়া আহিছিল উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল নাম্বাৰ 8 আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি উত্তৰটো হৈছে স্বৰ্গদেউ চাংলুং চুকাফাই নাম্বাৰ 9 সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল উত্তৰটো হৈছে জেৰেঙা পথাৰ নাম্বাৰ 10 শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে উত্তৰটো হৈছে 1671 খ্ৰীষ্টাব্দত হৈছিল নাম্বাৰ 11 শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল উত্তৰটো হৈছে মোগল আৰু আহোমৰ মাজত হৈছিল নাম্বাৰ 12 কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল উত্তৰটো হৈছে নৰনাৰায়ণ নাম্বাৰ 13 মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰটো হৈছে 1921 চনত নাম্বাৰ 14 অসমৰ প্ৰথম ICS বিষয়াৰ নাম কি আছিল উত্তৰটো হৈছে আনন্দৰাম বৰুৱা নাম্বাৰ 15 অসমৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি আছিল উত্তৰটো হৈছে ফকিৰুদ্দিন আলী আহমেদ নাম্বাৰ 16 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল উত্তৰটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নাম্বাৰ 17 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি আছিল উত্তৰটো হৈছে মন মেৰি ৰাম চৰণেহি লাগু নাম্বাৰ 18 স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল উত্তৰটো হৈছে গোপীনাথ বৰদলৈ নাম্বাৰ 19 ইম্পৰ্টেণ্ট কুৱেশ্যন অসমত প্ৰথম ৰেলপথ কেতিয়া স্থাপন হৈছিল উত্তৰটো হৈছে 1882 চনত নাম্বাৰ লাষ্ট 20 অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰটো হৈছে মণিৰাম দেৱান তো ধন্যবাদ থাকিল সকলো বন্ধু বান্ধৱীসকললৈ মোৰ চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আজিলৈ ইমানে জয় আই অসম